2026 চন আহি আছে জাকির হুসেন শিকদার আমার ওয়ার্ডত সোমাব নোৱাৰে কাৰণটো মানে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত আপনার এই ভোট গণনালৈ যি দুর্নীতি হয়েছে এটো ভারতবর্ষের ভিতৰত এটা ইতিহাস গড়িছে আমার যেটো সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ তেওঁৰ নেতৃত্বত তাৰমানে আমাৰ ডিসি এডিসি সকলো চলে বুলি তেওঁলোকে কৈ থাকে কাৰণ কালদিয়া জিলা পৰিষদৰ ক্ষেত্ৰত তাৰপিছত পহুমৰা জিলা পৰিষদৰ ক্ষেত্ৰত আপোনালোকেও শুনা পাইছে কেইবাবাৰো ফেচবুকত হওক কেইবাবাৰো আপনার রিজাল্ট আউট হয়েছে অমুকে জিকিছে তাৰপিছত মানে হিটলাৰী শাসনৰ জৰিয়তে আপনার রিজাল্ট পরিবর্তন কৰিব পাৰে আৰু তেওঁলোকৰ যি গুণ্ডা বাহিনী থাকে ভিতৰত বেলেগ এজেণ্ট সোমাবই নিদিয়ে গুণ্ডা বাহিনীৰ জৰিয়তে কি মানে কাউণ্ট কৰে কি নকৰে এইটো কোনেও দেখা নাপায় আৰু বেলেগ দলৰ এজেণ্টে যদি আপোনাৰ কিবা কাউণ্টৰ হিচাপ নিকাচ ৰাখে আৰু তেওঁলোকৰ যেটো হিচাপ নিকাচ এতিয়া ওলাইছে আৰু হেতু বস্তু অফিচিয়াল বস্তু অফিচিয়াল এনাউন্স হোৱাৰ আগতে বাহিৰে ফেচবুকত হওক হোৱাটছআপে যোগে হওক হেতু কেনেকৈ ভাইৰাল হ'ল টোটেলি আপোনাৰ জাকিৰ হুছেইন শিকদাৰ ডাঙৰীয়াৰ আপোনাৰ হিটলাৰী শাসন চলিছে আৰু আমি হেতু হিটলাৰী শাসন মানি ললোঁ এতিয়া বৰপেটাৰ পৰা আহিলোঁ এইটো চাওক আপোনালোকে এইটো হ'ল আপোনাৰ ৰিকাউণ্টিঙৰ কাৰণে মই 2 দিন ধৰি ঘূৰি আছোঁ তাৰমানে ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ কাউণ্টিং এজেণ্ট দিয়া নাছিল সেইকাৰণে মোৰ মিছেছে হ'ল মানে 3টা মানুহ তাতে কাউণ্টিঙত আপোনাৰ এটা ভোটত মোক হাৰাইছে এটা হাৰা জিকা আছে ইলেকশ্যনত মই হাৰিছোঁ সেইটো লৈ মোৰ দুখ প্ৰকাশ নহয় কিন্তু ইলেকশ্যনৰ গাইডলাইনত আপোনাৰ ৰিকাউণ্টিং যদি আছে জাকিৰ হুছেইন শিকদাৰৰ যিকেইটা কেণ্ডিডেট সেই কেণ্ডিডেটে যদি ৰিকাউণ্টিং পায় তেতিয়াহ'লে আমি বিজেপি কৰোঁ UDF কৰোঁ যি কৰোঁ বেলেগ দলৰ কাৰণে এইটো সম্ভৱ নহ'ল কিহৰ কাৰণে মই 2 দিন ধৰি ঘূৰি আছোঁ মোক কিহৰ কাৰণে ৰিকাউণ্টিং দিয়া নহ'ল এইটো আমাৰ জিলা উপায়ুক্ত মহোদয়ে জনাব লাগে তেওঁ কি কয় মানে কোনো ধৰণৰ ৰিকাউণ্টিং দিয়া নহ'ব এনেকৈ কৈ দিয়ে আৰু আমি আগৰ পৰাই জানো জাকিৰ হুছেইন শিকদাৰ ডাঙৰীয়া ইব্ৰাহিম আলী শিকদাৰ তেওঁলোকৰ লগত এই আমাৰ দীপাংকৰ ছাৰ তেওঁৰ ভাল এটা সম্পৰ্ক আছে ক্ৰিকেট খেলা পৰ্যন্ত খেলি থাকে সেই সম্পৰ্কৰ জৰিয়তে আমাক তাৰমানে এই মানে হিটলাৰী শাসনটো দেখাইছে পক্ষপাতিত্ব কৰিছে 100% পক্ষপাতিত্ব কৰিছে তাৰমানে যেটো কংগ্ৰেছৰ সাপোৰ্টাৰ ৱাৰ্ড মেম্বাৰ থাকে তেওঁলোকে 2 দিন আগৰ পৰা কেনেকৈ কয় যে আমি এইকেইটা ভোটত জিকিছোঁ নহ'লে গল কাটি পেলাম হাত কাটি পেলাম এনেকৈ কেনেকৈ ক'ব পাৰে চেলেঞ্জ মোডত কেনেকৈ কয় আজিৰ ঘটনা আজি দুপৰীয়া 12মান বজাত এটামান বজাত আমি 6000 কিবা ভোটত মানে মোতালিব আলীয়ে জিকিছে মই নিজেও মোতালিব আলীক ভোট দিছোঁ আৰু 6000 ভোটত জিকাৰ খবৰটো পাই মই নিজেও ষ্টেটাছ লগাইছোঁ তাৰপিছত সন্ধিয়াৰ ভাগত শুনা পালোঁ যে ইছমাইলে জিকিছে তাৰপিছত আকৌ শুনা পালোঁ যে মোতালিবে জিকিছে তাৰপিছততো কোনো ধৰণৰ হেৰি নাই তাৰমানে কায়ো সোমাব নোৱাৰে হিটলাৰী শাসন তাতে চলিছে চলাৰ পাছত কোনে সোমাব পৰা নাই তাৰ পৰা ফুলৰ মালা অমুক এইবিলাক ইছমাইলক দি কেনে ওলাই লৈ আহিছে MLA লগত থাকি আৰু পুলিচ প্ৰশাসনৰ জৰিয়তে বেলেগ আমি যিখিনি মানুহ আছিলোঁ এই শতাধিক মানুহ 200-300 শতাধিক মানুহ এই মানুহখিনিক পুলিচ প্ৰশাসনৰ জৰিয়তে খেদি পঠিয়াইছে এতিয়া আমাৰ দাবী হ'ল যিখিনি ভোট কাউণ্টিং হৈছে সেইটো ভোট কাউণ্টিং হ'ব লাগে আৰু লিগেলি হ'ব লাগে এতিয়া ইয়াতে কোনে হাৰে কোনে জিকে সেইটো লৈ কথা নহয় ৰাইজে কাক ভোট দিছে সি জিকক এইটো কোনটো দলৰ পৰা জিকিছে কোন দলৰ পৰা জিকা নাই সেইটো লৈ আমাৰ কোনো ক'বলগীয়া একো নাই কিন্তু বস্তুটো লিগেল হ'ব লাগে কিন্তু একো লিগেল হোৱা নাই এইটো টোটেলি মানে ক্ষমতাৰ অধিকাৰ দেখাইছে আমি সাধাৰণ মানুহে ক্ষমতা দেখাব নোৱাৰোঁ কিন্তু 2026 চন আহি আছে জাকিৰ হুছেইন শিকদাৰ আমাৰ ৱাৰ্ডত সোমাব নোৱাৰে মই চেলেঞ্জ কৰি কৈ গৈছোঁ 2026 চন সেই প্ৰতি উত্তৰ দি দিম আমি Ismail Ali, go back! Go back! Go back! Ismail Ali, Zindabad! 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 Ismail Ali, go back! Go back! Go back!